নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম নতুন অসমীয়া চিনেমাসমূহ আমি অনলাইনত কেনেকৈ চাব পাৰিম। অনলাইনত চাবৰ বাবে বিভিন্ন ধৰণৰ ৱেবছাইট আছে, বিভিন্ন ধৰণৰ এপছ আছে, কিন্তু সকলোবোৰ অসমীয়া চিনেমা পোৱা নাযায়। বিশেষকৈ ধৰক এমাজন প্ৰাইম, নেটফ্লিক্স ইত্যাদিত আপোনালোকে বিভিন্ন অসমীয়া চিনেমা চাব পাৰিব, কিন্তু তাৰ কাৰণে আপোনালোকে যথেষ্ট পইচা খৰচ কৰি ছাবস্ক্ৰিপশ্যন ল'বলগীয়া হয়, এমহীয়া বা ছমহীয়া বা এবছৰীয়া। কিন্তু আজি আমি কথা পাতিম অতি কম খৰচতে কেনেকৈ আপোনালোকে নতুন অসমীয়া চিনেমাসমূহ ঘৰতে বহি উপভোগ কৰিব পাৰিব আৰু অতি কম পইচা খৰচ কৰিব পাৰিব, আৰু বেছিভাগ চিনেমাই বিনামূল্যে আপোনালোকে চাব পাৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যেতিয়া গুগললৈ যাম আৰু গুগলত যেতিয়া আমি চাৰ্চ কৰিম www.70mmflix 70mmflix বুলি লিখাৰ লগে লগে তলত এটা দেখিবলৈ পাব যে 70mmflix আহিছে। আমি ইয়াত যদি ক্লিক কৰোঁ তেনেহ'লে আমি এনেকুৱা এটা পেজলৈ যাম। এইটো হৈছে এটা অসমীয়া মুভি ষ্ট্ৰিমিং ৱেবছাইট 70mmflix। ইয়াত আপোনালোকে অসমীয়াৰ লগতে বিভিন্ন ধৰণৰ মুভি চাব পাৰিব। নৰ্থ ইষ্টৰ বিভিন্ন মুভি ইয়াত আপোনালোকে চাব পাৰিব। আহক আমি এই ৱেবছাইটটো ভিজিট কৰোঁ। আমি যেতিয়া ইয়াত ক্লিক কৰিম তেতিয়া আমি ৱেবছাইটটোৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাম। দেখিছে আপোনালোকে, আমি যেতিয়া তললৈ যাম ইয়াত দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ মুভি দেখিবলৈ পাইছে। কনকলতা, ৰাম, হিয়াৰ দাপোনত তোমাৰেই ছবি, প্ৰথম প্ৰেম, এই আপোনালোকে তলত দেখিবলৈ পাইছে। ইয়াত ফ্ৰী লিখা আছে, এইবিলাকত ফ্ৰী লিখা আছে। কনকলতাখনত প্ৰিমিয়াম লিখা আছে, মানে আপোনালোকে এই মুভিখনৰ কাৰণে ছাবস্ক্ৰিপশ্যন ল'ব লাগিব, কিন্তু বাকীসমূহ মুভিৰ কাৰণে আপোনালোকে ছাবস্ক্ৰিপশ্যন ল'ব নালাগে। ঠিক আমি যেনেকৈ যেতিয়া তললৈ আমি স্ক্ৰল কৰি যাম আমি দেখিম বিভিন্ন ধৰণৰ অসমীয়া চিনেমা আমি দেখিবলৈ পাম। শেহতীয়াকৈ ৰিলিজ হোৱা চিনেমা আমি দেখিবলৈ পাম, বা বিভিন্ন এৱাৰ্ড উইনিং চিনেমা আমি দেখিবলৈ পাম। দূৰণিৰ নিৰলা পজা আপোনালোকে দেখিবলৈ পাইছে। এইখন আমি প্ৰিমিয়াম ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। আমি যদি তললৈ স্ক্ৰল কৰি যাওঁ আমি বিভিন্ন ধৰণৰ নতুন নতুন অসমীয়া চিনেমা দেখিবলৈ পাম। আমি ৰক্তবীজ, বহুতে হয়তো ৰক্তবীজ চোৱা নাই, বা যিসকলে চাইছে তেওঁলোকে হয়তো টিভিত চাইছে বা চিনেমা গৃহত গৈ চাইছে, কিন্তু আমাৰ সকলোৰে চিনেমা গৃহত গৈ চোৱাৰ সামৰ্থ্য নাই বা আমাৰ ওচৰত চিনেমা হলো নাই। সেয়েহে আমি অনলাইনত এই লকডাউনৰ সময়তে আমি বিভিন্ন ধৰণৰ অসমীয়া চিনেমা চাব পাৰিম, আৰু আপোনালোকে এই সকলোবোৰ চিনেমা চাব পাৰিব। যদি সকলোবোৰ চিনেমা চাব লাগে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰিপশ্যন ল'ব লাগিব, অতি কম খৰচৰ ছাবস্ক্ৰিপশ্যন। আপোনালোকে তললৈ স্ক্ৰল কৰি আহি থাকক। স্ক্ৰল কৰি আহি থাকিলে এনেধৰণৰ নতুন নতুন অসমীয়া চিনেমাসমূহ বা বিভিন্ন ধৰণৰ অসমীয়া চিনেমা দেখিবলৈ পাব। স্ক্ৰল কৰি গৈ থাকিলে ইয়াত দেখিব যে ভেৰাইটিজ অসমীয়া চিনেমা আছে, বিভিন্ন ধৰণৰ নতুন পুৰণি, যিসমূহ আমি সাধাৰণতে টিভিত বা অনলাইনত আমি নাপাওঁ, সেইসমূহ চিনেমা ইয়াত আপোনালোকে দেখিবলৈ পাব। আমি ওপৰলৈ স্ক্ৰল কৰি গৈ আছোঁ। আপোনালোকে যদি ইয়াৰ ছাবস্ক্ৰিপশ্যন ল'ব লাগে আপোনালোকে পোনপ্ৰথমে চিনেমাখনত ক্লিক কৰক। ইয়াত দেখা পাব আপোনালোকে কেনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰটো দিয়ক, কাণ্ট্ৰিখন চিলেক্ট কৰিব। ইতিমধ্যে মোৰ চিলেক্ট হৈ আছে। ইয়াত মোবাইল নাম্বাৰটো দিব, মোবাইল নাম্বাৰটো দি পাছৱৰ্ডটো দিব। পাছৱৰ্ডটো দিয়াৰ লগে লগে আপোনালোকৰ লগ ইন কৰিব পাৰিব। নেটৰ স্পীডটো অলপ কম, সেয়েহে অকণমান টাইম লৈছে। ৱেবছাইটত আপোনালোকে বিভিন্ন ধৰণৰ টাৰ্মছ এণ্ড প্ৰাইভেচি পাব, এইসমূহ আপোনালোকে পঢ়ি ল'ব যেতিয়া আপোনালোকে ছাবস্ক্ৰিপশ্যন ল'ব। সেয়ে মই সময়লৈ আহিছোঁ। ইয়াত চাওক চুকত আছে যে মাই একাউণ্ট, ইয়াত আপোনালোকে গৈ একাউণ্ট
এটা ক্ৰিয়েট কৰিলেই হ'ল। একাউণ্ট ক্ৰিয়েট কৰাৰ পাছত আপোনালোকে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব পাৰিব। আৰু লগ ইন কৰাৰ পাছত আপোনালোকে বিভিন্ন ধৰণৰ অসমীয়া চিনেমা খুব অতি কম মূল্যতে চাব পাৰিব। চাওক, মই আপোনালোকক কেইখনমান যিসমূহ ফ্ৰী দেখুৱাই আছে সেইসমূহ আপোনালোকক মই প্লে কৰি দেখুৱাই দিছোঁ। চাওক, এইখন চিনেমা ফ্ৰী দেখুৱাইছোঁ, মই আপোনালোকক প্লে কৰি দেখুৱাইছোঁ। প্লে কৰিবলৈ হ'লে আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত মুভিখন প্লে হ'বলৈ আৰম্ভ কৰিব। আৰু এতিয়া আমি আহক আন এটা ৱেবছাইটৰ কথা পাতোঁ। সেই ৱেবছাইটটো হৈছে, আপোনালোকে গুগলত যাব। মই এটা নিউ টেব অপেন কৰিছোঁ। গুগল গৈছোঁ, ইয়াত আপোনালোকে টাইপ কৰক www.moviesaint দেখিছে, moviesaint.com আহি গৈছে তলত। ইয়াত আমি যদি ক্লিক কৰোঁ, এনেকুৱা এটা ইণ্টাৰফেচ দেখিব আপোনালোকে। দেখিছে ওপৰৰ যিটো প্ৰথম লিংক আহিছে সেইটোত আপোনালোকে ক্লিক কৰিব। এনেকুৱা এখন উইণ্ড' আপোনালোকৰ সন্মুখত খোল খাব। ইয়াত দেখিছে আমিষ চিনেমাখনৰ ফটো দেখাই আছে। তললৈ আপোনালোকে স্ক্ৰল কৰিব। দেখিছে ট্ৰেণ্ডিং নাও, বিভিন্ন ধৰণৰ তাত চিনেমা ট্ৰেণ্ডিং হৈ আছে। কথা নদী দেখিছে, ছাছপেণ্ডেড ইন্সপেক্টৰ বোৰো দেখিছে। আৰু তললৈ এনেকৈ আপোনালোকে স্ক্ৰল কৰিলে এনেধৰণৰ চিনেমা দেখিবলৈ পাব। আৰু যদি আমি লাইব্ৰেৰীত ক্লিক কৰোঁ, ইয়াত আপোনালোকে দেখিবলৈ পাব ফিচাৰ ফিল্ম, শ্বৰ্ট ফিল্ম। আমি ফিচাৰ ফিল্মত ক্লিক কৰিলে যিসমূহ ফিচাৰ ফিল্ম আহিব আছে, সেই ফিচাৰ ফিল্মসমূহ আমাৰ সন্মুখত পাব। দেখিছে নে, অতি শেহতীয়াকৈ ৰিলিজ হোৱা চিনেমা বৰ্ণলি ফুটি আহিছে, আমিষ, ইভিনিং শ্বেডোজ, এনেধৰণৰ বিভিন্ন অসমীয়া বা অসমীয়াৰ লগতে বেলেগ ভাষাৰ ছবি আপোনালোকে এই ৱেবছাইটত দেখিবলৈ পাব। দেখিছে ৰাগ, বকুল, ফ্লেগশ্বিপ, এইসমূহ উন্নত মানদণ্ডৰ চিনেমা আপোনালোকে ইয়াত চাব পাৰে। বা আপোনালোকে ইয়াত কাণ্ট্ৰি চিলেক্ট কৰি বা জনাৰ চিলেক্ট কৰি আপোনালোকে চিনেমা বিচাৰিব পাৰি। ইয়াত ধৰক মই ইণ্ডিয়া চিলেক্ট কৰিলোঁ, জনাৰত মই চিলেক্ট কৰিলোঁ ডকুমেণ্টাৰী। ইয়াত দেখুওৱা নাই, সেয়েহে মই বেলেগ এটা কেটেগৰী চিলেক্ট কৰিম। ড্ৰামা চিলেক্ট কৰিলোঁ। আপোনালোকে লেংগুৱেজ চিলেক্ট কৰিব পাৰে। ইয়াত আহি যাব, প্ৰথমে আহিছে আছামিজ। মই আছামিজত যদি ক্লিক কৰোঁ, দেখিছে ইয়াত দুখন ড্ৰামা জনাৰৰ অসমীয়া চিনেমা দেখুৱাইছে, ৰাগ, বকুল, এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ চিনেমা আপোনালোকে চাব পাৰিব। মই যদি ইয়াত ক্লিক কৰোঁ, অলপ সময় ৰ'ব লাগিব। তাৰপিছত দেখিছে আপোনালোকে ইয়াত দেখুৱাইছে ৱাটচ ফৰ ইণ্ডিয়ান ৰুপিজ 99, বাই ফৰ ইণ্ডিয়ান ৰুপিজ 180। যদি আপোনালোকে চিনেমাখন চাই তাৰ কাৰণে আপোনালোকে মাত্ৰ 99 টকা পে' কৰিব লাগিব। আৰু যদি চিনেমাখন চাই আপোনালোকে ভাল নাপায়, তেনেহ'লে আপোনালোকে ৰিফাণ্ড পাব। ইয়াত লিখা আছে ৰিফাণ্ড ইফ ইউ ডু নট লাইক। আপোনালোকে যদি চিনেমাখন চাই ভাল নাপায়, তেনেহ'লে আপোনালোকে 99 টকা ৰিফাণ্ড পাব, মানে পুনৰ ঘূৰাই পাব। সেয়েহে আপোনালোকে এতিয়া লকডাউনৰ সময়ত ঘৰতে বহি এইসমূহ অসমীয়া চিনেমা উপভোগ কৰিব পাৰে। ইয়াত আৰু বিভিন্ন ধৰণৰ অসমীয়া চিনেমা আছে। আপোনালোকে এই ৱেবছাইটটোত ভিজিট কৰিব, তেতিয়া আপোনালোকে গম পাব। এই ৱেবছাইটটোতো আপোনালোকে যদি চিনেমাখন এখন যদি আপোনালোকে ল'ব লগা হয়, ছাবস্ক্ৰিপশ্যন ল'ব লগা হয়, তেনেহ'লে আপোনালোকে ইয়াত চাইন আপ কৰিব লাগিব, একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগিব। আৰু লগ ইন কৰি আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিঙৰ সহায়ত অতি সহজে খুব কম মূল্যত অসমীয়া চিনেমাসমূহ চাব পাৰিব। অসমীয়া চিনেমাৰ লগতে বিভিন্ন ভাষাৰ চিনেমাও চাব পাৰিব। যিহেতুকে অসমীয়া চিনেমাসমূহ ইণ্টাৰনেটত অতি কমকৈহে পোৱা যায়, সেয়েহে মই ভিডিঅ'টো বনালোঁ, যাতে আপোনালোকে লকডাউনৰ সময়ছোৱাত ঘৰতে বহি অসমীয়া চিনেমাসমূহ চোৱাৰ ক্ষেত্ৰত সুবিধা হয়। এতিয়াতো সকলোৰে হাতত যথেষ্ট সময় আছে, সেইকাৰণে সকলোৱে খুব
কৰোঁ এই চিনেমাসমূহ চাব পাৰিব, যিসমূহ চিনেমাই বিভিন্ন ধৰণৰ এৱাৰ্ড পাইছে, বিভিন্ন ধৰণৰ ফেষ্টিভেলত গৈছে। সেই চিনেমাসমূহ আমি নিশ্চয় চোৱাৰ প্ৰয়োজন আছে। সেয়ে সেই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই পুনৰ কৈ দিছোঁ ৱেবছাইট দুটাৰ নাম। প্ৰথমটো হৈছে moviechain.com, দেখিছে আপোনালোকে ইয়াত moviechain.com, আৰু দ্বিতীয় ৱেবছাইটটো হৈছে 70mmflix.com। আজিৰ ভিডিঅ'টো ইমানখিনি।